বন্ধু বান্ধৱীসকল নমস্কাৰ আৰ এডুকেশ্যন অসম চেনেলৰ অন্য এটা ভিডিঅ'লৈ মই তোমালোক সকলোকে স্বাগতম জনাইছোঁ। মই এই চেনেলৰ যোগেদি বিভিন্ন কম্পিটিটিভ এক্সামত অহা গণিত আৰু ৰিজনিঙৰ কিছুমান প্ৰশ্নৰ বিষয়ে আলোচনা কৰি আছোঁ। স্ক্ৰীনত তোমালোকে এটা প্ৰশ্ন দেখিবলৈ পাইছা। এনেকুৱা প্ৰশ্ন আমি কি কৌশল ব্যৱহাৰ কৰি অতি কম সময়তে সমাধান কৰিব পাৰোঁ সেই বিষয়ে আজিৰ ভিডিঅ'টোত আলোচনা কৰিম। কিন্তু তাৰ আগতে যদি তুমি এতিয়ালৈ আৰ এডুকেশ্যন অসম চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে এতিয়াই কৰি লোৱা আৰু কাষত থকা বেল আইকনত অল দবাবলৈ নাপাহৰিবা। আহা এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। স্ক্ৰীনত দেখা প্ৰশ্নটোৰ নিচিনা যিকোনো প্ৰশ্ন সমাধান কৰিবলৈ আমি জানিব লাগিব বিভাজ্যতাৰ কৌশল বা বিভাজ্যতাৰ নিয়ম, ইংৰাজীত যাক ৰুলছ অফ ডিভিজিবিলিটি বুলি কয়। এটা ডাঙৰ সংখ্যাক কি সংখ্যাৰে সম্পূৰ্ণৰূপে বিভাজিত হয় বা হৰণ কৰিলে বাকী নাথাকে সেইটো আমি কিছুমান কৌশল ব্যৱহাৰ কৰি অতি কম সময়তে নিৰ্ণয় কৰিব পাৰোঁ আৰু এই কৌশলবিলাককে বিভাজ্যতাৰ কৌশল বুলি কোৱা হয়। এতিয়া মই 2ৰ পৰা 11লৈ সংখ্যাবিলাকৰ ক্ষেত্ৰত এই কৌশল কেনেকুৱা হ'ব আলোচনা কৰিম। প্ৰথমতে লৈছোঁ 2ৰে বিভাজ্যতাৰ কৌশল। এটা সংখ্যাৰ এককৰ স্থানৰ অংকটো যদি 0, 2, 4, 6 বা 8 হয় তেন্তে সেই সংখ্যাটো 2ৰে বিভাজিত হয়। ফৰ এক্সাম্পল এই সংখ্যাটো 2ৰে বিভাজিত হ'ব কাৰণ এককৰ স্থানত 6 আছে। আৰু এটা সংখ্যা লৈছোঁ এই সংখ্যাটোও 2ৰে বিভাজিত হ'ব কাৰণ এই সংখ্যাটোৰ শেষত 0 আছে। ঠিক আছে। এতিয়া লৈছোঁ 3ৰে বিভাজিত হোৱাৰ নিয়ম। যদি এটা সংখ্যাৰ অংকবিলাকৰ যোগফলটো 3ৰে বিভাজিত হয় তেন্তে সেই সংখ্যাটো 3ৰে বিভাজিত হ'ব। এটা এক্সাম্পল দিলে সহজতে বুজি পাবা। এই সংখ্যাটো 3ৰে বিভাজিত হয় নে নহয় আমি চাবলৈ তাৰ ডিজিটবিলাকৰ যোগফল উলিয়াম। 3 + 5 + 2 + 3 + 5 যদি আমি কৰোঁ যোগফলটো পাম 18 আৰু এই 18ক 3ৰে হৰণ যায়, গতিকে এই গোটেই সংখ্যাটোও 3ৰে বিভাজিত হ'ব। ঠিক আছে। এতিয়া লৈছোঁ 4। এটা সংখ্যাৰ শেষৰ অংক দুটা যদি 00 হয় বা শেষৰ অংক দুটাক যদি 4ৰে হৰণ যায় তেতিয়া সেই গোটেই সংখ্যাটো 4ৰে বিভাজিত হ'ব। উদাহৰণ হিচাপে আমি দুটা সংখ্যা লৈছোঁ। এই সংখ্যা দুটা 4ৰে বিভাজিত হ'ব কাৰণ এইটো সংখ্যাত শেষৰ অংক দুটা 00 আছে আৰু এইটো সংখ্যাত শেষৰ অংক দুটা আছে 16 আৰু ইয়াক 4ৰে হৰণ যায়, গতিকে এই সংখ্যাটো 4ৰে হৰণ যাব। এতিয়া আহিছোঁ 5ৰে বিভাজিত হোৱাৰ কৌশল। যদি এটা সংখ্যাৰ এককৰ স্থানৰ অংকটো 0 বা 5 থাকে তেন্তে সেই সংখ্যাটো 5ৰে বিভাজিত হ'ব। ফৰ এক্সাম্পল এই সংখ্যা দুটা 5ৰে বিভাজিত হ'ব কাৰণ এইটো সংখ্যাত এককৰ স্থানত 0 আছে আৰু এইটো সংখ্যাত এককৰ স্থানত 5 আছে, গতিকে দুয়োটা সংখ্যাই 5ৰে বিভাজিত হ'ব। এতিয়া লৈছোঁ 6ৰে বিভাজ্যতাৰ কৌশল। যদি এটা সংখ্যাৰ ক্ষেত্ৰত 2 আৰু 3ৰ বিভাজ্যতাৰ নিয়ম দুটা প্ৰযোজ্য হয় তেন্তে সংখ্যাটো 6ৰে বিভাজিত হ'ব। অৰ্থাৎ সংখ্যাটোৰ এককৰ স্থানত যদি 0, 2, 4, 6 বা 8 থাকে আৰু সংখ্যাটোৰ অংকবিলাকৰ যোগফলটো যদি 3ৰে বিভাজিত হয় তেন্তে সেই সংখ্যাটো 6ৰে বিভাজিত হ'ব। এটা উদাহৰণ ল'লে সহজতে বুজি পাবা। এই সংখ্যাটোৰ এককৰ স্থানত 2 আছে আৰু সংখ্যাটোৰ অংককেইটাৰ যোগফল হ'ব 6 × 2 = 8, 8 × 3 = 11, 11 × 2 = 13, 13 × 4 = 17, 17 ৰ পাছে 22, 22 × 2 = 24 আৰু ইয়াক 3ৰে হৰণ যায়। গতিকে আমি দেখিলোঁ যে এই সংখ্যাটোক 2ৰেও হৰণ যায় আৰু 3ৰেও হৰণ যায়, গতিকে ই 6ৰেও বিভাজিত হ'ব। ঠিক আছে। এতিয়া লৈছোঁ 7ৰে বিভাজ্যতাৰ কৌশল। যদি সংখ্যাটোৰ এককৰ স্থানৰ অংকটোক 2ৰে পূৰণ কৰি বাকী থকা অংককেইটাৰ পৰা বিয়োগ কৰোঁ আৰু বিয়োগ কৰি পোৱা সংখ্যাটোক যদি 7ৰে বিভাজিত হয় তেন্তে গোটেই সংখ্যাটোকে 7ৰে বিভাজিত হ'ব। এটা উদাহৰণ লৈছোঁ 343। ইয়াত এককৰ স্থানত কি আছে 3 আছে আৰু ইয়াক যদি দুগুণ কৰোঁ 3 × 2 = 6 আৰু বাকী থকা অংককেইটা অৰ্থাৎ 34ৰ পৰা এই 6ক বিয়োগ কৰিলে আমি পাম 28 আৰু ইয়াক 7ৰে ভাগ কৰিব পাৰি, অৰ্থাৎ এই গোটেই সংখ্যাটোকে 7ৰে ভাগ কৰিব পাৰি। এতিয়া লৈছোঁ 8ৰে বিভাজ্যতাৰ নিয়ম। যদি সংখ্যাটোৰ শেষৰ 3টা অংক 000 হয় বা শেষৰ 3টা অংকক 8ৰে হৰণ কৰিব পাৰি তেন্তে গোটেই সংখ্যাটোৱে 8ৰে বিভাজিত হ'ব। ঠিক আছে। উদাহৰণ লৈ লৈছোঁ এই সংখ্যা দুটা 8ৰে বিভাজিত হ'ব কাৰণ এই সংখ্যাটোত শেষৰ 3টা অংক আছে 000 আৰু
এই সংখ্যাটোত শেষৰ তিনিটা অংক অৰ্থাৎ 256ক 8ৰে হৰণ কৰিব পাৰি গতিকে এই দুটা সংখ্যাকে 8ৰে হৰণ কৰিব পৰা যাব এতিয়া আহিছো 9ৰে বিভাজিত হোৱাৰ নিয়ম 9ৰে বিভাজ্যতাৰ কৌশলটো 3ৰ নিচিনা প্ৰায় একেই সংখ্যাটোৰ অংক কেইটাৰ যোগফলটো যদি 9ৰে ভাগ কৰিব পাৰি তেন্তে গোটেই সংখ্যাটোকে 9ৰে ভাগ কৰিব পৰা যাব ঠিক আছে এটা উদাহৰণ লৈছো 28755 সংখ্যাটোৰ অংক কেইটাৰ যদি যোগফল উলিয়াও 2 + 8 + 7 + 5 + 5 সমান 27 আৰু ইয়াক 9ৰে ভাগ কৰিব পাৰি অৰ্থাৎ এই সংখ্যাটোকো 9ৰে ভাগ কৰিব পৰা যাব 10ৰ ক্ষেত্ৰত কৌশলটো একেবাৰে সহজ যদি এককৰ স্থানত 0 থাকে তেন্তে সংখ্যাটো 10ৰে বিভাজিত হ'ব এই সংখ্যাবিলাক 10ৰে বিভাজিত হ'ব কাৰণ এককৰ স্থানত 0 আছে এটো একেবাৰে সহজ এতিয়া শেষত লৈছো 11ৰ বিভাজ্যতাৰ কৌশল এটা উদাহৰণ ললে এইটো বুজাত সুবিধা হ'ব এটা সংখ্যা লৈছো 238656 এই সংখ্যাটোৰ অংকবিলাক ফাৰ্ষ্টৰ পৰা বা লাষ্টৰ পৰা এনেকে এটা এৰি এটা যোগ কৰিম 2 + 8 + 5 আৰু যোগফলটো পালো 15 আৰু তেনেকৈ বাকি থকা অংক কেইটাৰো আমি যোগফল উলিয়াম 3 + 6 + 6 সমান 15 যদি এই যোগফল দুটাৰ পাৰ্থক্য 0 হয় বা 11ৰে বিভাজিত হোৱা সংখ্যা হয় অৰ্থাৎ 11 22 33 আদি সংখ্যা হয় তেন্তে গোটেই সংখ্যাটো 11ৰে বিভাজিত হ'ব ঠিক আছে তোমালোকে নিশ্চয় গোটেই কেইটা কৌশলে ভালদৰে বুজি পাইছা আজিৰ ভিডিঅ'টোত এইখিনিয়ে যদি ভিডিঅ'টো চাই ভাল পাইছা ভিডিঅ'টো লাইক কৰিবা কমেন্ট কৰিবা আৰু শেয়াৰ কৰিবা লগতে আৰ এডুকেশ্যন অসম চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা ধন্যবাদ